হেল্ল' ফ্ৰেণ্ড, আজি মই এখন বাঁহৰ গাজৰ খাৰ বনাবলৈ ওলাইছোঁ। খাৰত দিবৰ কাৰণে এতিয়া সৰিয়হ, আদা, নহৰু এইখিনি পিচি পেলাই পেষ্টটো বনাই এই গৰম তেলত দি দিছোঁ। এই ধৰণে অলপমান ভাজিব লাগিব কেঁচা গোন্ধটো যোৱালৈকে। তাৰপিছতে মই বাঁহৰ গাজখিনি দি দিলোঁ। গাজখিনি দি পেলাই অলপ লৰাই দিছোঁ। কঁঠাল গুটি আৰু দাইলখিনি মই দি দিছোঁ। দাইলত তাত কেইবাবিধো দাইল আছে, বুটৰ দাইল, ৰহৰ দাইল, মচুৰ দাইল, তেনেকৈ কেইবাবিধো মিলাই পেলাই দি পেলাই পকা জলকীয়া দি পেলাই নিমখ দি নিমখখিনি দি পেলাই খুব ভাল ধৰণে ভাজিব লাগিব। ভাজি যেতিয়া শুকাই যাব পানীটো, তাৰ পানীটো শুকাই গ'লে মই এতিয়া গৰম পানী দিছোঁ। গৰম পানী দি ভাল ধৰণে লৰাই পেলাই মই এতিয়া মই চ'দা দিলোঁ, খোৱা চ'দা দিলোঁ। আজি কল খাৰলি নাই কাৰণে মই দিছোঁ, আৰু তেজপাত আৰু জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া কেইটামান দি পেলাই চব যেতিয়া সিজিলে তাত এটা নিজেই কালাৰ আহি গৈছে। মানে হালধি নিদিয়ে নহয় খাৰত, নিদিয়ে যদিও দিয়া নিচিনা লাগিছে ন। জলকীয়া প্ৰায় গোটেইখিনি মিক্স হৈ পেলাই খুব ভাল ধৰণে ভাজিলে এনেকৈ ৰঙা ধৰণৰ কালাৰ এটা আহে। আপোনালোকে এই ধৰণে বনাই খাই চাবচোন। এতিয়া গৰম দিনত খাই খুব ভাল লাগে। আজিলৈ আহোঁ, বাই বাই।